ৰাতিপুৱা শুই উঠিলোঁ। শুই উঠাৰ পাছত বাগানৰ ফালে গ'লোঁ। বাগানৰ ফালে চাইছোঁ সেইদিনাখনি সাৰ দি থৈ অহা, ইউৰিয়া দি থৈ অহা গোটেই লাল চাহী খাই খতম। সেইকাৰণে ভাবিলোঁ লগৰ এজন মাতি দপকে দিওঁ। এতিয়া পূৰা দপ দিবলৈ ৰেডি কৰা হৈছে। এইটো হ'ল ইন'ভাৰ মানে এইয়া বাগানত পূৰা চামচৰি লাগেতো। চামচৰি বিভিন্ন ধৰণৰ পোক লাগে। পোকটো তাৰমানে এই ইন'ভাৰটো দিলে মানে প্ৰায় মৰে। এতিয়া দিয়া হৈছে মানে হিমগংগাটো মানে কি হয়, এক স্প্ৰেত প্ৰায় 2 পেকেট দিব লাগে। এই হিমগংগাটো দিয়াৰ লগে লগে তাৰমানে এইটো পাতত এটা লাল চাহী খাই ৰঙা হৈ যায় গছজোপা। এই দিয়াৰ লগে লগে তাৰমানে সেইটো মৰি থাকে। সেইকাৰণে পূৰা পাতত তাৰমানে এইটো ছিজনত পূৰা হিমগংগা দিয়া হয়। এই বহুতে লাল চাহীটো মাৰিবৰ কাৰণে কিছুমানে বহুতো ধৰণৰ দৰৱ ব্যৱহাৰ কৰে। ধৰি লওক কিছুমানে মিথিকেট মাৰে। মিথিকেট মাৰিলেও মৰে, নমৰা নহয়। কিন্তু আমাৰ এই প্ৰায় গাঁৱলীয়া অঞ্চলত হিমগংগাটোৱে ব্যৱহাৰ কৰা হয়। মুঠতে একদম কম খৰচত কামটো হৈ যায়। এতিয়া পানী ভৰাব লাগিব ন। এতিয়া গম পাম তাৰমানে 16 লিটাৰত কিমান সোমায় বস্তুটো, কেইদিন সোমায়। লাল চাহী মৰিবি, পাত পোখা দিবি, মাৰি ন। হৈ গ'ল ৰেডি। বৰ্তমান এতিয়া আৰম্ভ কৰা হৈছে ন। এনে হাবি হাবিয়ে যাব লাগিব দেই। এইফালে এই এখন আৰু সেইফালে সেইখন পুৰা দব দিম আৰু আজি। দে তেতিয়াহ'লে ষ্টাৰ্ট। এটা কথা খং উঠে যে ইমান কষ্ট কৰি দৰৱ চব দিবি দিনৰ দুপৰীয়া বাগানত কষ্ট কৰিবি, কিন্তু সঠিক দামটো পোৱা নাযায়। এতিয়া আমালোকৰ এফালে চলি আছে 10 টকা কেছ, 10 টকা। চিঙা মানুহক দিব লাগে 2 টকা, দৰৱত যাব 2 টকা, বাকীখিনি নিজৰ আগ্ৰাং বাগৰাং খৰচ। ইমান কষ্ট কৰি একো দাম নাথাকে। সেইকাৰণে ভাল নালাগে আজিকালি পাতৰ আহি। এইডোখৰ হাবি হৈ থকা এটাই কাৰণ, এইডোখৰ লগা মানে 2 বছৰ 3 বছৰ হৈছে। সেইকাৰণে এইখিনিত ইমানকৈ লাগি থকা নাই। ইয়াৰ পৰা বেলেগ এইডোখৰ অলপ মুকলি হৈছে। এইডোখৰ 10-15 বছৰ হৈ গ'ল। এইডোখৰ মানে একদম ক'বই নালাগে আৰু।
এখন বাৰী দব মাৰি ক্লিয়াৰ। এতিয়া আনিম চাহ পানী খাবলৈ মধুৰিআম দেখিছোঁ আমাৰ ইয়াত ইমান চাপৰতে লাগিছে। চাহ পানীৰ লগত মধুৰিআম কেইটা আনিম ঐ, কেইটা লওঁ? কাটিং পুলি হয়, চাপৰতে লাগিছে দেখিছে নাই? এটা হ'লে হ'ব। এইবোৰ ভালকৈ নাই হোৱা তাৰমানে যে বাই চলো। এতিয়া খাম চাহ পানী মধুৰিআমৰ লগত চাহ পানী। এতিয়া চাহ পানী খাই একদম এতিয়া মাৰিব লাগে। এতিয়া বিলেগ এডোখৰ, এতিয়া চাহ পানী খাই এডোখৰ মাৰিম। আপোনালোকক অন্য এটা ভিডিঅ'ত লগ পাম। এতিয়া সামৰোঁ।